নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এটা বেলেগ ভ্লগ লৈ আহিছো। আজি দেখিছে এয়া খানাত সব ব্যস্ত হৈ আছে। আজি আমাৰ একেটা এপাৰ্টমেণ্টত থকা দিদি হয়, এয়া কলকাতাৰ হয় এওঁলোক, আৰু এয়া মা দিদিৰ মা। আমি গৈছিলো যোৱাকালি, আৰু এয়া আমাৰ ছোৱালী হতি এয়া ফ্ৰেঞ্চ ফ্ৰাইজ চলি আছে খোৱা। তাই কিন্তু খাব পৰা নাই, এনে অকণমান মুখত দি চাইছে, খাব নোৱাৰিলে। আমিও হেয়া চাহ খাবলৈ গ'লো। তাৰ পাছতে আহিলো, আমি অলপমান বজাৰ কৰোঁ বুলি আহিলো, আৰু কাৰ কাৰণে বজাৰ কৰিম আপোনালোকক সকলোখিনি দেখুৱাই থাকিম। ছোৱালীৰ কাৰণেও দুটা চুৱেটাৰ ল'লোঁ, আপোনালোকক দেখুৱাই দিছোঁ, আৰু পেণ্ট দুটা ল'লোঁ। বাকী একো লোৱা নাছিলোঁ। বাকী এটা গিফ্ট লৈছিলোঁ, গিফ্ট কাৰ বাবে ল'লোঁ আপোনালোকক দেখুৱাম। এয়া আমি আহি পাই গ'লোহি, যাৰ বাবে গিফ্ট লৈছিলোঁ। এয়া মিমি। মই যে গৈছিলোঁ চাহ খাই আছিলোঁ, আপোনালোকে দেখিছিলে। আমাৰ একেটা এপাৰ্টমেণ্টতে থাকে তেখেতলোক, আৰু এয়া ছোৱালীৰ বাৰ্থডে আছিলে। তাই 10 বছৰ হৈছিলে, আৰু আমাৰ ওচৰতে থকা গোলমোহৰ হোটেলতে দিছিলে পাৰ্টি। আমি গৈছিলোঁ, তাৰ বাবে আমি গিফ্ট আনিছিলোঁ, কিন্তু গিফ্টটো আমি ফটো উঠা নহ'লে, তাইক মই দিয়েই দিলোঁ। চুৱেটাৰ এটা আৰু পেণ্ট এটা লৈছিলোঁ, বহুত ধুনীয়া আছিলে, আপোনালোকক দেখুৱাবলৈ নহ'লে। যি কি নহওক, ভিডিঅ'টো চাব, কেনেকুৱা পাইছে জনাব, আৰু যদি ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া আমি ডিনাৰ কৰিব আহি গ'লোঁ, আৰু ডিনাৰত আছিলে চিকেন আছিলে, পনীৰ আছিলে, তাৰ নান আছিলে, বাটাৰ নান আছিলে, মিক্স ভেজ আছিলে। বহুত ধুনীয়া আছিলে, আইটেমবিলাক বহুত ধুনীয়াকৈ বনাইছিলে। আৰু আমি ইয়াত ডিনাৰ কৰি লওঁ তেন্তে, আৰু আপোনালোকক দেখুৱাই থাকিম। আৰু এটা বেলেগ নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ খুব সোনকালে আহিম, আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাবলৈ কিন্তু নাপাহৰিব, শেষলৈকে চাব। আৰু আমি ধুনীয়া ধুনীয়া ফটো কেইখনমান উঠিছিলোঁ, আৰু আপোনালোকক দেখুৱাম। এয়া দেখিছে, সকলো পাৰ্টিত একদম পূৰা আহিছে, বেংকৰ গোটেই ষ্টাফ আহিছে। বহুত বেছি ভাল লাগিলে গোটেই সকলোকে লগ পাই, আৰু আমি লাষ্টত ইয়াত ফটো উঠি ল'লোঁ। ঠিক আছে তেন্তে, বাই বাই আজিলৈ। আৰু নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ সোনকালে আহিম। আপোনালোকে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।